सानै मोसौनि सिखाव फालांगिजों लोगोसे मा दाइन मोसौखौ गलकगंज पुलिसा हमो। धुबरी जिल्लानि सिङाव दासिमबो सिखावै मोसौ फालांगि खालामनायखौ खमायनाय नुवाखै। बेबादि समावनो मोनसे स्रोद सुलुंनि बिथा खालामनानै गलकगंज पुलिसा सनिबारनि मोनाबिलियाव WB63B3646 नम्बरनि गंसे बोलेरो पिकआप भेनखौ लाखिनो इसारा होदोंमोन। नाथाय सिखावै मोसौ लांनाय बे गारिया पुलिसनि इसाराखौ नेवसिनानै जोबोर गोख्रैथिजों खारखोमालांनो नाजायो। खमैबो 20 किल'मिटारसो जानथायाव गलकगंज धुबरी लामानि टियामारि होननाय जायगायाव पुलिसा होसोनानै गारिनि टायाराव गुलि गावो आरो गारिया मोनसे हाखराव गोग्लैयो। उननि समाव गौरीपुर थानानि सिङाव थानाय टियामारि होननाय जायगायाव पुलिसा गारिजों लोगोसे सानै सुबुं आरो मा दाइन मोसौखौ जब्द खालामनो हायो। हमजानाय सानै सुबुंखौ गारिनि ड्राइभार रफिकुल इस्लाम आरो आब्दुल लतीफ होनना पुलिसा मिथिहोयो। बे समाव मोसौजों लोगोसे हमजानाय सानै सुबुंखौ गौरीपुर थानायाव सेबबाय थानाय जादों होनना गलकगंज थानानि आइसि नबजित नाथआ खौरां बिजोंनि गेजेरजों फोरमायो। হয়, আজি মানে সন্ধিয়া এটা গোপন খবৰ পোৱা গৈছিলে যে এখন বলেৰো পিকআপ গাড়ীত চোৰাং গৰু লোড কৰি মানে সৰবৰাহ কৰিব আৰু সেইমতে আমি খবৰ পাই গাড়ীখন ৰখাবলৈ যত্ন কৰিছিলোঁ। আমি গলকগঞ্জ পুলিচ টিম আছিলোঁ, আগমনী পুলিচ টিম আছিলোঁ। তাৰপিছত গাড়ীখন আমি যেতিয়া ৰখাবলৈ যত্ন কৰিছিলোঁ, সি আমাৰ পুলিচ ছিগনেল ভাইলেট কৰি পলাই আহিছিলে। পলাই আহোঁতে আমি গাড়ীখন ৰখাবৰ কাৰণে 5 জাই গুলিৰে আমি ফায়াৰিং কৰিছিলোঁ। তাৰপিছত ফায়াৰিং কৰাৰ পিছত আমি গৌৰীপুৰ অচিৰ সহায়ত, গৌৰীপুৰ পুলিচ টিমৰ সহায়ত গাড়ীখন আমাৰ চাউথ টিয়ামাৰী অঞ্চলত গাড়ীখন আমি ইণ্টাৰচেপ্ট ধৰোঁ। তাৰপিছত গাড়ীখনৰ পৰা আমি 8টা গৰু আমি জব্দ কৰিছোঁ আৰু ড্ৰাইভাৰ ৰফিকুল হুছেইন আৰু কেডাল স্মাগলাৰ আব্দুল লতীফ আমি দুজনকে পৰাভূত কৰিবলৈ সক্ষম হৈছোঁ। হয়, গৰুৰ বিৰুদ্ধে আমাৰ অভিযান তীব্ৰতৰ হৈ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ ধুবুৰী জিলাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি চোৰাং গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লৈ আছোঁ আৰু সেইমতে আমি দিনে ৰাখিয়ে ৰাস্তাত আমি টহল দি থাকোঁ। আমি ট্ৰাই কৰোঁ ইণ্টাৰচেপ্ট কৰিবৰ কাৰণে, তথাপিও কিছুমান দুষ্টই মাজে সময়ে আনিব চেষ্টা কৰে আৰু আমি তাক কৰায়ত্ব কৰোঁ। এই গৰু ব্যৱসায়ী যিগৰাকীক আপোনালোকে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে আজিৰ ঘটনাটোত, সেই কি পূৰ্বৰে পৰা গৰু চোৰাং মাফিয়া হিচাপে তেওঁ কাম কৰি আছে? হয়, এইটো আমি চাব লাগিব। ইনভেষ্টিগেশ্যন চলি আছে, ইণ্টাৰগেশ্যন চলি আছে। বাকীখিনি যদি আৰু কিবা তথ্য ওলায় আমি আপোনালোকক